নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল কনষ্টেবল অৰ্থাৎ পুলিচত বহুত সংখ্যক পদ মুকলি হৈ গৈছে। আপোনালোকে যদিহে আসাম পুলিচৰ বাবে এপ্লাই কৰি থৈছে বা আপোনালোকে ফিজিকেল টেষ্টৰ বাবে সম্পূৰ্ণ প্ৰচেছ চলাই আছে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। এই পদসমূহত আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 পাছ কৰিলে এই পদসমূহত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এই 4208টা পদত এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল কেনেদৰে এপ্লাই কৰিব, ক'ত কেনেকুৱা ধৰণৰ পোষ্ট আছে, ক'ৰ পৰা মুকলি হৈছে, আপোনালোকে ভিডিঅ'টো অকণ স্ক্ৰীন কৰি শেষলৈকে চাই যাওক। নিশ্চয় বন্ধু বান্ধৱীসকল দেখিছে এই এডভাৰটাইজমেণ্টখন। যদি আপোনালোকে চাব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে চাই ল'ব। আপোনালোকৰ বাবে এই পদসমূহ ৰেলৱেৰ ফালৰ পৰা মুকলি কৰি দিছে। কনষ্টেবল পদ হয়। যদি 10 পাছ কৰিছে এপ্লাই কৰিব পাৰিব। মুঠ আপোনালোকৰ 21,700 টকা পে দিব মান্থলি আৰু 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। মুঠ 4208টাকৈ পদ মুকলি হৈ গৈছে। নিশ্চয় দেখিছে। আৰু আপোনালোকে ফিজিকেল টেষ্টৰ বাবে যদি প্ৰচেষ্টা চলাই আছে তেতিয়াহ'লে ভাল খবৰ। ইয়াত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। ৰানিং নিশ্চয় গম পাইছে, ৰানিং অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ এটা এক্সাম হ'ব 100 মাৰ্কৰ, নিশ্চয় গম পাইছে। ইয়াত গুৱাহাটীৰ বাবে বহুত পদ মুকলি হৈ গৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। ইয়াত ফিজিকেল টেষ্ট এটা অনুষ্ঠিত হ'ব, নিশ্চয় আপোনালোকে গম পাইছে। আসাম পুলিচত যেনেদৰে ফিজিকেল টেষ্ট অনুষ্ঠিত হয় ঠিক তেনেদৰে ইয়াত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব আৰু এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছতে আপোনালোকৰ মেৰিট লিষ্ট আহি যাব। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোক যদি OBC MOBC হয় তেতিয়াহ'লে 500 টকা পে' কৰিব লাগিব। আৰু যদি বেলেগ SC ST এক্স ছাৰ্ভিচমেন ফিমেল ইত্যাদিবোৰ হয় তেতিয়াহ'লে আপোনালোকে 250 টকা পে' কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ লিংক দিয়া থাকিব। আপোনালোকে তাত গৈ এই এডভাৰটাইজমেণ্টখন যে দেখিছে এই এডভাৰটাইজমেণ্টখন ভালদৰে চাই ল'ব পাৰিব। আৰু আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব 15/4/2024 অৰ্থাৎ 15 এপ্ৰিল তাৰিখৰ পৰা 14 মে' তাৰিখলৈকে এই পদসমূহত এপ্লাই চলি থাকিব। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধন্যবাদ। জয় অসম।